আছে মোৰ এটা ডক্টৰো আহিব নোৱাৰে চৰকাৰে পইচাটো ধুনীয়াকৈ দিছে ইয়াত গাড়ী আহিব পৰা কোনো ৰাস্তা নাই আপোনালোকে এই চাওক 25 বছৰৰ অভিজ্ঞতা আছে আপোনালোকে কি জানে মই কাম কৰিম নহয় পূৰ্ণ কামদেৱত ৰাইজৰ প্ৰতিবাদ পৰলীয়া নদীৰ মাথাউৰি নিৰ্মাণত লুণ্ঠনৰ অভিযোগ এফালে কৰোনাৰ কৰাল গ্ৰাস আনফালে জিয়াতো ভুগিছে পাহাৰঘাট চমুখাৰ নৈ পৰীয়া জনসাধাৰণে নলবাৰী আৰু কামৰূপৰ সীমামূৰীয়া পাহাৰঘাটৰ মাজেৰে অতিক্ৰম কৰা বৰলীয়া নৈৰ মাথাউৰি নিৰ্মাণ কাৰ্য সংঘটিত হৈছে ব্যাপক দুৰ্নীতি অভিযোগ স্থানীয় ৰাইজৰ বাৰিষা কাল অহাৰ লগে লগে নিজৰ ঘৰ মাটিৰ লগতে পৰিয়ালক হেৰুৱাৰ সংকটৰ জিয়াতো ভুগিছে এই অঞ্চলৰ জনসাধাৰণ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ জন্মগাঁৱত হৈছে এই ঘটনা নৱনিৰ্মিত মাথাউৰিটো নিম্নমানৰ কাম কৰাত মাথাউৰিটোৰ প্ৰায় অংশ গৰাখহনীয়াৰ নিচিনাকৈ খহি যোৱাত এজাক বৰষুণতে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে পূৰ্ণ কামদেৱ গাঁৱৰ পূব পাৰৰ লোকসকলৰ লগতে পাহাৰঘাট চমুখা অঞ্চলৰ ৰাইজৰ প্ৰায় 1.5 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা মাথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰি নিম্নমানৰ কাম কৰি আঁচনিৰ ধন লুণ্ঠন কৰাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পূৰ্ণ কামদেৱ গাঁৱৰ পূব পাৰৰ স্থানীয় পুৰুষ মহিলাই চৌমুখা পাহাৰঘাটলৈ বৰলীয়া নৈৰ মাথাউৰি আঁচনি মতে সম্পূৰ্ণ কৰক ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ লুণ্ঠন ৰাজ নচলিব জলসম্পদ বিভাগ হাই হাই আজি শ্লোগান দি অঞ্চলটোৰ নৈপৰীয়া লোকসকলে কোভিড প্ৰটকল মানি প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে নিৰ্মাণ কাৰ্য চলি থকা সময়ত মাথাউৰি পৰিদৰ্শনৰ বাবে উচ্চ পৰ্যায়ৰ বিভাগীয় কৰ্তৃপক্ষ কোনোদিনে উপস্থিত নহল এতিয়া সেই অঞ্চলৰ সচেতন মহলে প্ৰশ্ন তুলিছে যে কৰোনাৰ এই কৰাল গ্ৰাসত সেই অঞ্চলত এম্বুলেন্স সেৱাকে আদি কৰি জৰুৰীকালীন কোনো সেৱাৰ কোনো লোক বা গাড়ী তাত যাতায়াতৰ বাবে উপস্থিত হ'ব পৰা অৱস্থাত নাই যদি লোকৰ কৰোনা বা আন ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়লৈ যাব নোৱাৰে তাৰ বাবে দায়ী কোন হ'ব স্থানীয় লোকসকলে জলসম্পদ মন্ত্ৰী গৰাকীৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক নিজৰ জন্মস্থানত বৰলীয়া নদীৰ পূব পাৰে চৌমুখাৰ পৰা পাহাৰঘাট আৰু দৈছপৰালৈ 1.50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাথাউৰিটো পৰিভ্ৰমণ কৰি তদন্ত কৰাৰ লগতে আঁচনিখনৰ মতে বিজ্ঞানসন্মতভাৱে মাথাউৰিটোৰ কাম সম্পূৰ্ণভাৱে কৰিবলৈ দাবী জনায় কোভিড প্ৰটকল মানে আমি কাৰণে আহিব লগা হৈছে আমাৰ জীৱনৰ সংকটৰ কাৰণে কাৰণ আমাৰ বাচ্চা আছে এইফালে বানপানীৰ সংকট এইফালে আমাৰ বেমাৰৰ সংকট কাৰণ বাচ্চা আছে আমাৰ মানুহ পৰিয়াল আছে মোৰ গতিকে মোৰ ভিতৰত সকলোৰে আছে গতিকে এনেকুৱা পৰিৱেশত হয় বানপানী আহিলে আমি ক'ত যাম এতিয়া কোভিড প্ৰটকল চলি আছে কোভিডৰ অৱস্থাত এতিয়া বাচ্চা এটাৰে হ'ল বা মোৰে হ'ল বা মোৰ শাহু মাৰ হ'ল যাৰে নহওক ইয়াৰে যাৰে নহওক এটা যদি আমি এখন গাড়ীটো ফোন কৰোঁ নহয় এটা 108 তোমালোকে এটা ডক্টৰো আহিব নোৱাৰে এনেকুৱা বা আমিও নিব নোৱাৰোঁ ঠেলাত কৰিও নিব নোৱাৰে আপোনালোকে দেখা পাইছে ৰাস্তাৰ পৰিৱেশ কেনেকুৱা ঠেলাও নাযাব সেনেকুৱা অৱস্থাত আমি এতিয়া বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আচলতে আৰু সংসদ যি মঙলদৈ লোকসভাৰ সংসদ সেইগৰাকী সংসদৰ আচলতে এইখন জন্মগাঁও এই জন্মগাঁৱত আচলতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে তেখেতে এইটো বেছি গুৰুত্ব দিব লাগিছে কাৰণ তেখেতে এখন জন্মগাঁও জন্মস্থান গতিকে জন্মস্থানত তেওঁ বেছিকৈ প্ৰাধান্য দিব লাগিছে বোলো মোৰ জন্ম জেগা মই ভাল কৰি চাম গতিকে তেখেতে এনেকুৱা কৰিছে তেখেতে এতিয়া দেখা পাব ৰাইজে যিটো কৈছে তেখেতে চাই যাক একবাৰ আহি কিনে অলপ অলপকৈ মাটি চিটাই থৈ গৈছে ঠিকাদাৰে কাম লৈছে চৰকাৰে পইচাটো ধুনীয়াকৈ দিছে হয়তো তেখেতকো কিবা এটা লাগে তেওঁ লওক কিন্তু এনেকুৱাকৈ জীৱৰ পাপ ল'ব নালাগে এনেকুৱাকৈ জীৱৰ পাপ কিয় ল'ব নালাগে তেখেতসকলো আগতে মানৱতাৰ জ্ঞান থাকিব লাগে তেখেতৰ মানৱ জীৱন আছে আমাৰো মানৱ জীৱন গতিকে তেখেতে জানিব লাগে তেখেত বুলি নহয় মই সকলোকেই কৈছোঁ গতিকে একবাৰ চকু মেলি চাওক চকু মেলি মুজি চাব নালাগে চকু মেলি চাওক এইখিনি জেগাৰ পৰিৱেশ কেনেকুৱা হৈছে একদম চমুখাৰ পৰাই বাহিৰঘাটলৈ একবাৰ চাই লওক আপোনালোকে দেখিছে কেনেকুৱা পৰিৱেশত আছোঁ বা কেনেকুৱা পৰিৱেশত আগতে মাথাউৰিটো ভাঙিলে এইফালে ভাঙিব এইফালে নাভাঙে সেনেকৈ ভাবি আমি মাথাউৰিত উঠিছিলোঁ এইবাৰ ক'ত উঠিম তাৰমানে এনেকুৱা এটা জাগা নাই বোলে এইখিনিত নাভাঙে এইখিনিত থাকিব এনেকুৱা এটা জাগা নাই বাকী বানপানী আহি আছে সেইটো বেলেগ এতিয়া নিউজত দি আছে বাচ্চাৰ বেমাৰ হ'ব এইবাৰ বাচ্চাৰ হ'ব এইবাৰ বাচ্চাৰ যদি এনেকুৱা কোভিড হয় আমাৰ তাক কোন আহিব তাৰমানে এনেকুৱা হৈছে আমি তাৰমানে বাচ্চাৰ অসুখ হ'লেও তাৰমানে ঘৰতে তাৰমানে বাচ্চাৰ জীৱনটো ধ্বংস হ'ব এয়া আমাৰ চৰকাৰ আৰু ঠিকাদাৰৰ হেমাইৰ বাবে আমাৰ বৰলীয়া নৈপৰীয়া ৰাইজে যিহেতু ভুগিব লগা অৱস্থা হৈছে এজাক বৰষুণ দিওঁতে আমাৰ ইয়াতে বানপানীৰ সৃষ্টি হয় তেনেকুৱা বানপানীৰ সময়ত এয়া মাথাউৰি কাটি কি অৱস্থা কৰি দিছে যেতিয়া মাথাউৰি নিৰ্মাণ কৰিব লাগিছিল তেতিয়া ঠিকাদাৰে শুই আছিল এতিয়া বাৰিষা মাথাউৰিৰ বালি ছটিয়াবলৈ আহিছে আমাৰ দিলীপ শইকীয়া মঙলদৈ লোকসভা সমষ্টিৰ দিলীপ শইকীয়া গাঁৱৰ জন্মগত গাঁৱৰ এই অৱস্থা দেখিছে আপোনালোকে আমাৰ ইয়াত যদি এতিয়া কৰোনাত
কোনো মানুহ যদি কৰোণাত হয় তেতিয়াহ'লে তেওঁ অক্সিজেনৰ অভাৱত এই গাঁৱতে মৰিব লগা হ'ব। ইয়াত গাড়ী আহিব পৰা কোনো ৰাস্তা নাই। আপোনালোকে এই চাওক, আমাক ঠিকাদাৰে হেমাহি আৰু ডিপাৰ্টমেণ্টৰ কোনো মানুহ ইয়াতে আজিলৈকে আমি দেখা নাপালোঁ। কাম ভালেই কৰিছে নে বেয়াই কৰিছে কোনোদিন ইয়াত চাবলৈ নাহিল তেখেতসকলে। ঠিকাদাৰে যেতিয়াই মন যায় তেতিয়া 2 ট্ৰেক্টৰ 3 ট্ৰেক্টৰ মাটি ছটিয়াই থৈ যায় আৰু তাৰপিছত আমি ঠিকাদাৰক দেখা নাপাওঁ। যদি আমি ঠিকাদাৰক কওঁ যে মাথাউৰি নিৰ্মাণ কৰিব লাগে, তেখেতে কয় মোৰ 25 বছৰৰ অভিজ্ঞতা আছে, আপোনালোকে কি জানে, মই কাম কৰিম নহয়, কিন্তু কেতিয়া কাম কৰিব? বাৰিষা আহি পালে, আমাৰ বাৰিষা আহিলে আমাৰ এই বৰলীয়া নৈপৰীয়া ৰাইজ সম্পূৰ্ণভাৱে উঠি যাব, ইয়াৰ পৰা চিনে নাথাকিব। ইয়াৰ কোনে দিব ইয়াৰ ক্ষতিপূৰণ? চৰকাৰে দিব।